নমস্কাৰ বন্ধুসকল, কি খবৰ? মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ব্লগৰ সৈতে আপোনালোকক মই আজি পিকনিক খাবলৈ গৈ আছোঁ ওচৰৰ এখন নদীলৈ। তাকে বলচোন গৈ কি লওঁ বজাৰত দেখাম আৰু কি লৈছোঁ তাত দেখাম। সকলোখিনি লৈ তালৈ গৈ থাকোঁ বলক গৈ থাকোঁ। ব্লগটো চাই যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব দেই, নাপাহৰিব। ফাইনেলি আমি আহি আমাৰ ৰেগুলাৰ বজাৰখনত যিখন বহে তাত পাই গ'লোহি। তাত আমি কি বস্তু লওঁ চাই লওঁ। তাত মাছ ল'ম কিজানি আৰু ধুনীয়া কিবা লৈ ল'ম, তাকে চাই থাকোঁ। এতিয়া মাছ ল'বলৈ ৰখি আছোঁ বজাৰত। এজনে হেনো মাংস নাখায় হেনো, এইজনৰ কাৰণে মাছ ল'বৰ কাৰণে আমাৰ লগত গৈছে। এই দুইটা ভাই আমাৰ লগত গৈছে চাই লোৱা। এটা হৈছে জিন্তু, আন এটা হৈছে লাফুকি। জলকীয়া লৈ লৈছে সেইকাৰণে। যিকোনো বস্তু জলকীয়া নাখালে একো হেৰি নহয় যে। ধুনীয়া কিমান? কোমোৰি 10 টকা ন? বজাৰৰ পৰা বস্তু লৈ আমি আগবাঢ়ি গৈ আছোঁ। আমি ইয়াৰ ওচৰতে থকা গাঁওখনৰ বৰগুৱাৰ ফিল্ড পাই গ'লোঁ। তাৰপিছত আমি বৰগুৱাৰ গাঁৱৰ ফিল্ডৰ পৰা নামি আমি নৈখনৰ কাষতে পাই গৈ আৰু বেছি ডোখৰ নাই। আমি য'ত পিকনিক খাম সেই ঠাইডোখৰলৈ আমি চিলেকশ্যন কৰিবলৈ গৈ আছোঁ। গৈ থাকক বন্ধুসকল, এই ব্লগটোৰ সৈতে আপোনালোকেও চাই মজা পাব আৰু আমাৰ লগত এই ব্লগটোৰ সমভাগী হ'বলৈ যাতে আমাক এটা লাইক দি যাব সেইবুলি আশা থাকিল। কাৰণ আপোনালোকৰ এটা লাইকে মোৰ ইউটিউব চেনেলত মই ব্লগ বনাবলৈ আপোনালোকৰ পৰা উৎসাহ পাম বুলি আশা কৰিছোঁ। আগফালে গৈ আছে আমাৰ লগত অহা দুখন বাইক। এই দুখন বাইকত 4জন মানুহ গৈ আছে। মুঠতে আমি 6জন মানুহ গৈ আছোঁ আৰু মানুহ আহিব, তাত লগ পাম বুলি কৈছে। সেইবাবে আমি এই 4জন আৰু 2জন 6জন মানুহে গৈ আছোঁ। বলকচোন গৈ থাকোঁ। একেবাৰে লাষ্ট জেগাটোত ক'ত আমি জেগাটো আমি চিলেকশ্যন কৰোঁ, সেই জেগাটোতে আপোনালোকক দেখামগৈ। বলক গৈ থাকোঁ। ফাইনেলি জেগা এইডোখৰ পচন্দ কৰিছে আমাৰ পিকনিক প্লেচ। পিকনিক খাব আহিলে প্ৰথমতে লাগিব বস্তুটো আমাক খৰি। মেইনকৈ লাগিব খৰিৰে জুই ধৰি ল'ব লাগিব প্ৰথমতে। সেইকাৰণে প্ৰথম অৱস্থাত ইহঁতে গোটেইকেইজন খৰি বিচৰাত ব্যস্ত। মই দেখাইছোঁ ৰ'বা। আমাৰ এই ভাইয়ে প্ৰথম অৱস্থাত খৰি বিচাৰি আনিছে। এই কাৰ্টুন দি দিম, কাৰ্টুনে সৈতে জ্বলাওঁ, নিশ্চয় জ্বলিব। একেদিনাই শুকাই যায় এইবিলাক। শুকাই যাব। জ্বলিছে। চাওঁচোন ভাইকেইজনে লগত কি আনিছেনো আজি পিকনিক খাবলৈ। ইয়াত আনিছোঁ মাছ 2জনী, 1জনী আৰু 2জনী মাছ। চাব পাৰে সম্পূৰ্ণ তাজা মাছ হয়, পিটিকি চাব পাৰে, পুৰা তাজা হয় মাছ 2জনী। তাৰ পৰা আনিছোঁ পক অৰ্থাৎ গাহৰি। গাহৰিক আন এটা নামত পক বুলি কোৱা হয় দেই। একদম তাজা গাহৰি আনিছোঁ। এইটো চিনি পায়, BMC মিট মছলা, এইটোতো জানেই। নিমখ সম্পূৰ্ণ এপেকেট লৈ আছে দেই। মিট মছলা, ৰেড চিলি আৰু আছে কেঁচা ধনিয়া আৰু পিঁয়াজ আছে, ৰচুন আছে। গোটেইখিনি আনিছোঁ। সেইখিনি পাছত দেখোঁ। এয়া ৱাটাৰ বটল। ইয়াৰ নদীৰ পানীবিলাক খোৱা ইমান উপযোগী নহয়, বালি ঢালি আছে, বোকা জোক আছে। সেইকাৰণে ৱাটাৰ বটল এইটো একেবাৰে কিনি অনা আছে। এইখিনি চাব পাৰে। কেঁচা ধনিয়া অনা হৈছে, দেখাইছোঁ দেই। শাৰী ধনিয়া, এইটো ধনিয়া আনিছে। ধনিয়া 2 মুঠি, 6জন মানুহৰ কাৰণে 2 মুঠি ধনিয়া কাফি আছে। তাৰপৰা এই নিজৰ ঘৰৰ বাৰীৰ এইবিলাক জলকীয়া চিঙি আনিছে আৰু ধনিয়াখিনিও ঘৰৰ বাৰীৰ দেই, বেলেগ বুলি নাভাবিবা আকৌ। কিন্তু
এটা বস্তু নিজৰ নহয় কিন্তু বেলেগৰ পৰা না পিঁয়াজ এয়া সকলো আইটেম ইয়াত ৰেডি অলৰেডি চুঙাকেইটাও দিয়া হৈ গ'ল নেক্সট এয়া মাছ কেইজনীৰ পৰা পেটুখিনি উলিয়াম ইয়াত ফালিম পেটুখিনি উলিয়াই কিনি খৰিকা দিম খৰিকা দি কিনি ইয়াত শ্লাইডকৈ কাটি কিনি নিমখ মছলা সানি কিনি জুইত টিংকৈ দিম তাৰ পৰা আপোনালোকে চাই থাকিব মানে আজি চুঙাত দি ভাত খাম কেনেকুৱা লাগেনো চাই থাকিব আৰু আনিছোঁ মাছ আনিছোঁ গাহৰি আনিছোঁ আৰু বেলেগ আইটেম আৰু ব্ৰইলাৰ আনিছোঁ বেলেগ আৰু নাই বাৰু বিশেষকৈ এইকেইটা আইটেমে আনিছোঁ পিছত মাছ কেইজনীৰ এতিয়া চাফা কৰি লওঁ ভিতৰ পেটুৰবিলাক উলিয়াই কিনি আমি চাফা কৰি লওঁ পেটুৰবিলাক উলিয়াই ল'লে আমি খৰিকা দিবৰ কাৰণে অলপ চমু হ'ব বা ভালকৈ সিজিব সেইকাৰণে আমি চব উলিয়াই লওঁ ইয়াৰ পাছত মাছটো আমি চালাডকৈ সৰু সৰুকৈ কাটি লওঁ তেতিয়া তাত নিমখ আৰু সেইবিলাক সোমাই যাব এইবাৰ আমাৰ খৰিকাডালত শিঙি এইবাৰ সম্পূৰ্ণ তৈয়াৰ হৈ গ'ল এইবাৰ আমি জুইত খৰিকাত নিমখ চিমখ সানি দিলেই হৈ যাব বলক আগলৈ ভিডিঅ'টো আগবাঢ়ি যাওঁ আমাৰ জিন্তু ভাই আৰু উত্তম ভাই দুইটাই গাহৰি মাংস শিঙি আছে ষ্টিক বনাইছে চাওঁ কিমান ষ্টিক হয় মানুহ বৰ বেছি নাই বাৰু হ'লেও ক'ব নোৱাৰোতো আলহী দুলহীও আহিব পাৰে গতিকে চাওঁচোন ফুটিব ভাই বহুত কষ্ট কৰি খৰি আনিছে দেই বহুত দূৰৰ পৰা আনিলি ন ক'ৰ পৰা আনিলি ভাই হে শিপাপা নদী শিপাপা মজা লাগিলে গৈ একদম ধাচো ন মালটো ৰঙা ৰঙা পৰিছে আৰু দেই আৰু বেছি দেৰি নালাগে বাবুল কেনে লাগিছে পিকনিক বঢ়িয়া এতিয়ালৈকে খোৱা হোৱা নাই ভাল লাগিছে ন তোৰতো চিকান জুই আমাৰ লাফুকিদা গুলি আৰু বেছি সময় নালাগে দেই এয়া দেখিব পাইছে মাংস বোন লাল অলৰেডি হৈয়ে গৈছে আৰু বিদু ভাই মাছটো হৈয়ে গৈছে দেই ফাইনেলি আৰু অকণমান দিলে মানে হৈ যাব আৰু বেছি নাই ন হৈ যাব দে আৰু বেছি সময় নালাগে গোটেইখিনি কাম অলৰেডি ক্লিয়াৰ হৈ আছে এবাৰ মই দেখাব বিচাৰিছোঁ আমি যিখন নদী কাষলৈ আহিলোঁ এই নদীখন অলপ আপোনালোকক দেখাব বিচাৰিছোঁ বলকচোন নদীখন চাওঁগৈ এইখন হৈছে আমি অহা ওচৰত নদীখন এইখিনি জেগাতে মই ফাৰ্ষ্ট যিটো ব্লগ বনাইছিলোঁ সেই ব্লগটোৰ এইখিনি জেগা অকল এইখিনিয়ে নহয় ইয়াৰ ওচৰৰ গোটেইখিনি জেগা মই দেখাইছিলোঁ এইবাৰ মই আৰু এটাখিনি দেখাম জেগা অলপ গৈ থাকক বল গৈ থাকোঁ এইফালে গৈ কিনি এই খুঁটিটো গৈ কিনি এইফালে গৈছেগৈ ব্লগ তেতিয়াহ'লে ব্লগটো আগলৈ চাই থাকিব আৰু কোনো স্কিপ নকৰিব লাষ্টলৈকে চাব অলপ ভাল পাব ব্লগটো আৰু এই ব্লগটো চাই থাকিব ভাল পাব আৰু যিসকলে মোৰ চেনেলটোত প্ৰথম আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব বেল আইকনটো যদি আপুনি প্ৰেছ কৰি ৰাখে তেতিয়াহ'লে মই দিয়া প্ৰতিটো ভিডিঅ' আপুনি প্ৰথমতে পাব আৰু শ্বেয়াৰ কৰিব যাতে মোৰ ভিডিঅ'টো আগলৈ যায় আৰু মানুহে মোক উৎসাহ দিবৰ কাৰণে এটা লাইক দি যাব বুলি পিনি আশা কৰিছোঁ বল এবাৰ এই আগফালে চাই আহোঁগৈ এই খুঁটিটো এইফালে গৈছেগৈ কিমান দূৰ গৈছে অলপ দূৰ যাম বেছি দূৰ নাযাওঁ কাৰণ বেছি দূৰ গ'লে মানে আমি পিকনিক খোৱা জেগাটোৰ পৰা অলপ দূৰত হ'ব আৰু আহোঁতে ভাগৰ লাগিলেতো জানই কেনেকুৱা লাগে আৰু মই অলপ শকত মানুহ সেইকাৰণে বৰ দূৰলৈ যাবলৈ খোজকাঢ়িবলৈ অলপ সিমান কষ্ট নালাগে খালি আহোঁতে অলপ ভাগৰ অনুভৱ কৰিম সেইবাবে বৰ দূৰলৈ নাযাওঁ অলপ দূৰ দেখাওঁগৈ বল Love when you put your hands on me. Trust me, watch me, give you a good time. Touch me. Love when you put your hands on me. Love when you put your hands on me. এই নদী সুঁতিটো এইফালেই বৈ গৈছে এইফালৰ পৰা গৈ কিনি এখন ডাঙৰ নৈ আছে যিখন নৈ ইয়াৰ পৰা গৈ কিনি
আমাৰ যিখন ডিব্ৰুকাখৰীয়া দাঁতি কাষত লাগি গৈছে সেই নৈখনত পৰিছে। সেই নৈখন ইয়াৰ পৰা বেছি দূৰ নহয়, প্ৰায় 1 কিলোমিটাৰ নতুবা তাতকৈ অলপ কম হ'ব, তাতে পৰিছেগৈ। তাৰ পৰা গৈ কিনে একেবাৰে তিনিচুকীয়া গুৰিজানত হৈ সেই নদীখন ওলাইছে। সেইখিনি জেগালৈকে নেদেখাওঁ, কাৰণ এইখিনি যাবলৈ বহুত জেগাৰ অসুবিধা, আৰু আমি যিটো জেগাত পিকনিক খাইছোঁ সেই পিকনিক খোৱা জেগাটোৰ পৰাও বহুতখিনি দূৰ হয়, সেইকাৰণে সেইখিনি জেগা নেদেখাওঁ। আকৌ বলক আমি ইটো ছাইডে যাওঁ। এইটো ছাইডে মানে আমি পিকনিক খোৱা অপজিট ছাইডলৈ যাওঁ, বলক সেইফালে যাওঁ। পাৰ্টিৰ প্ৰায় 50% কাম সম্পূৰ্ণ হৈ গ'ল হেনো, সেইবাবে আমি এবাৰ পাৰ্টি জেগাটোলৈ গৈছোঁ, আৰু জেগাটোত গৈ কিনে কি হ'ল আৰু কি খোৱা ব্যৱস্থা সম্পূৰ্ণ হ'ল তাক জানিম আৰু খোৱাৰ উপভোগ ল'ম। বল কি হৈ গ'ল? আমাৰ এতিয়া মাংসটো হৈ গ'ল। মাংস হৈ গ'ল, মাছ তাৰপিছত মাছটো হৈ গ'ল বাৰু। এজনী ভাগি থাকিলে মানে, এজনী ভাগিলে ন? যি হ'লেও বনিলেতো, সিজিলেতো, সিজি গ'ল। আৰু চাটনি বনালে? চাটনি বনালে ন? অলৰেডি হৈ গ'ল। গাহৰি হৈ গ'ল। তাৰ চুঙা পিঠা আৰু পিঠাটো হৈ গ'ল। চুঙা পিঠাটো হৈ দখাই গ'ল। দিয়া। তেতিয়াহ'লে আমি একেবাৰে খোৱাৰ শেষৰ পিছত লগ পাম। এইবাৰ আমি খোৱা ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই চুঙা পিঠাডাল খুলি লওঁ, তাৰপিছত এইখিনি এৰুৱাই লওঁ। ৱাও, বহুত মজা, সঁচাই মজা। তুমি খাইছা? অলপ লৈ খাইছা? কৈ দিবা দেই। একদম আমেজিং। পুৰা আমেজিং। তুমি মাছৰ লগত খাইছা? ফাইনেলি আমি পিকনিক খাই সম্পূৰ্ণ হৈ গ'ল। ভাত খাই আৰু জাবৰ জ্বলাই এইবাৰ আমি ঘৰলৈ যাব ওলাইছো। ঘৰলৈ গৈ গাঁৱত কি ৰাতি হ'ব পাৰে ন, সেইকাৰণে মানে ৰাতি বিহু হ'ব পাৰে, সেইকাৰণে আমি অলৰেডি ঘৰলৈ যাব ওলাইছো। এতিয়া বল আমি ঘৰলৈ গৈ থাকো। একেবাৰে আমি ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছো। আমি শেষত সকলোৱে এই ব্লগটো চাই যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলটোত যদি কোনোবা প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব। আৰু শেষত সকলোলৈকে ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ফেমিলিলৈকে, সকলো মেম্বাৰলৈকে হেপী ভোগালী বিহু।